কণ কণ শিক্ষাৰ্থীক লগত লৈ স্বাধীনতা দিৱস উদযাপন শিক্ষাৰ্থীসকলক লৈ জাতীয় পতাকা উত্তোলন কৰাৰ লগতে তেওঁলোকৰ মাজত হৈছে চিত্ৰাংকনকে ধৰি বিভিন্ন ধৰণৰ খেল ধেমালিৰ প্ৰতিযোগিতা এয়া ধুবুৰীৰ ৰবিনহুড আৰ্মিৰ আয়োজন কোভিডৰ কাৰণে বিদ্যালয় বন্ধ সেইকাৰণে কিন্তু পঢ়া শুনা ৰৈ নাথাকিব পঢ়া খালি বন্ধ হলেও প্ৰতি দেওবাৰে ধুবুৰীৰ বিভিন্ন স্লাম অঞ্চলত ৰবিনহুড আৰ্মি নামৰ এটা সন্থাই তেওঁলোকে সৰু ল'ৰা ছোৱালীবোৰক পঢ়া শুনাৰ ব্যৱস্থা কৰিছে আজি স্বাধীনতা দিৱস হিচাপে বিশেষ উপলক্ষ হিচাপে খেল ধেমালিৰ লগতে তেওঁলোকে চিত্ৰাংকন প্ৰতিযোগিতাৰো আয়োজন কৰিছে এওঁলোকৰ মাজত সমগ্ৰ দেশৰ লগতে ৰাজ্যতো কোভিডৰ বাবে পঢ়াশালী বন্ধ এই সময়ছোৱাত দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা শ্ৰমিকসকলৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত সৃষ্টি হৈছে বিশেষ অসুবিধাৰ ধুবুৰী চহৰৰ পিছপৰা বস্তি অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক সহায়ৰ বাবে আগবাঢ়ি আহিছে এদল যুৱক যুৱতী ৰবিনহুড আৰ্মি নামেৰে এটা সংগঠনৰ বেনাৰত আগবাঢ়ি অহা এইসকল স্বেচ্ছাসেৱকে প্ৰতি দেওবাৰে ধুবুৰীৰ ৰেলঘুমটি অঞ্চলত প্ৰায় 50 জন ছাত্ৰ ছাত্ৰীক পাঠদান কৰি আহিছে তেওঁলোকৰ এটাই উদ্দেশ্য কোভিডৰ এই সংকটৰ সময়ত যেন এই শিক্ষাৰ্থীসকল শিক্ষাৰ কক্ষপথৰ পৰা বিচ্যুত নহয় ये बेसिकली हम लोग यहाँ पर एम करते हैं एजुकेशन पर हम लोग एक जो थोड़ा बैकवर्ड क्लास होता है या फिर जिन बच्चों के पास स्पेशल रिसोर्सेज नहीं होते हैं उनको हर संडे हम आकर यहाँ पर पढ़ाते हैं उनके लिए एक अलग कैरिकुलम यहाँ पर सेट किया गया है जिस हिसाब से बच्चे जिस एज ग्रुप के बच्चे होते हैं उस हिसाब से यहाँ पर सेट किया गया है हर संडे को हम आकर पढ़ाते हैं आज का ये दिन स्पेशल है तो आज का हमारा जो एकेडमी का सेशन है वो भी काफ़ी ज़्यादा स्पेशल है এই সংগঠনটোৱে বস্তি অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক লগত লৈ স্বাধীনতা দিৱসৰ দিনা ব্যতিক্ৰমীভাৱে উদযাপন কৰিলে স্বাধীনতা দিৱস পৰিস্থিতি যিয়েই নহওক কোভিডৰ এই অতিমাৰীৰ সময়ত ধুবুৰী চহৰৰ ৰবিনহুড আৰ্মি নামৰ সংগঠনটোৰ সদস্যসকলৰে প্ৰচেষ্টাক সময় উপযোগী বুলি প্ৰশংসা কৰিছে বহুজনে ধুবুৰীৰ পৰা জ্যোতিময় চক্ৰৱৰ্তী নিউজ 18 অসম নৰ্থ ইষ্ট